নমস্কাৰ। জাপান এখন আশ্চৰ্যকৰ দেশ। জাপানে এবাৰ কি আশ্চৰ্যকৰ বস্তু আৱিষ্কাৰ কৰিলে? জাপানে এবাৰ কি আৱিষ্কাৰ কৰি সমগ্ৰ বিশ্বকে আচৰিত কৰি তুলিছে? জাপানে এবাৰ কি আৱিষ্কাৰ কৰি হাজাৰ হাজাৰ মানুহ, হাজাৰ হাজাৰ অঘৰী, মগনিয়াৰ আৰু গৃহহীন লোকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে? কল্পনা কৰক, আপুনি এই থেতুৱাই ধৰা জাৰত কপি কপি আপুনি ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছে। আপুনি উৰে ৰাতি জাৰত আপুনি কি কৰিছে? গোটেই ৰাতিটো কটাই গৈছে। কল্পনা কৰক, হাজাৰ হাজাৰ মানুহ যাৰ নেকি থাকিবলৈ এটা ঘৰ নাই, থাকিবলৈ কোনো ব্যৱস্থা নাই, হাজাৰ হাজাৰ অঘৰী লোক, হাজাৰ হাজাৰ মগনিয়াৰ যেনেকৈ ৰাস্তাই ৰাস্তাই থেতুৱাই লগা জাৰত কপি কপি ঘূৰি ফুৰিছে, উৰে ৰাতি নিদ্ৰাহীনতাৰে কটাই দিছে। তেনেতে আহি কোনোবাই যদি আপোনাক কয় যে আপোনালোকৰ কাৰণে এনেকুৱা এটা ব্যৱস্থা এটা গ্ৰহণ কৰিছোঁ যে আপুনি একো নকৰাকৈ আপুনি আপোনাৰ শৰীৰটো কি পাব? পাই থাকিব, আপোনাৰ শৰীৰটো গৰম কৰিব পাৰিব, আপুনি সুখ নিদ্ৰাত টোপনি মাৰিব পাৰিব। ঠিক তেনেকুৱা এটা বস্তু আৱিষ্কাৰ কৰিছে জাপানে, আৰু আৱিষ্কাৰ কৰি পেলাই হাজাৰ হাজাৰ মানুহক মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰাৰ প্ৰয়াস কৰিছে। যদি কোনোবা এনেকুৱা দেৱদূত আহি কেনে কয়, তেতিয়াহ'লে আপোনাৰ কেনেকুৱা অনুভৱ হ'ব? ঠিক তেনেকুৱা এটা বস্তু আৱিষ্কাৰ কৰিছে জাপানে, আৰু আৱিষ্কাৰ কৰি পেলাই হাজাৰ হাজাৰ মানুহৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। তো জাপান বুলি ক'লে আমাৰ মনত কি এখন আশ্চৰ্যকৰ এখন দেশ। আমাতকৈ প্ৰায় 50 বছৰ, সকলো ফালৰ পৰা 50 বছৰ আগুৱাই আছে জাপান। টেকন'লজি চাবনে আপুনি, শিক্ষাৰ ফালে চাবনে আপুনি, স্বাস্থ্যৰ ক্ষেত্ৰত চাব, আজি জাপান সকলো ফালে কি হৈছে? আগৰণুৱা হৈছে। জাপানী মানুহৰ ব্যৱহাৰ পাতি চাবনে, শিষ্টাচাৰ চাবনে, জাপানী মানুহৰ চিভিক চেঞ্চ চাব, যিখন নেকি ভাৰতবৰ্ষখন আমাৰ এখন দেশ, যোন নেকি চিভিক চেঞ্চ জিৰো বুলি ক'ব পাৰি। এতিয়াও জাপানে কি বস্তু আৱিষ্কাৰ কৰি সমগ্ৰ বিশ্বকে আচৰিত কৰি তুলিছে? আচলতে জাপানে সৰু বস্তু এটা আৱিষ্কাৰ কৰিছে, একদম সৰু এটা টেকন'লজি। সেই বস্তুটো হৈছে এখন সৌৰ বেঞ্চ বা সোলাৰ বেঞ্চ। তো সৌৰ বেঞ্চ বা সোলাৰ বেঞ্চ কি হয়? আচলতে সৌৰ বেঞ্চ বা সোলাৰ বেঞ্চ হৈছে এনেকুৱা এখন বেঞ্চ, যিখন বেঞ্চে নেকি দিনৰ পোহৰত সূৰ্যৰ পৰাই তাপ গ্ৰহণ কৰি বা তাপ শোষণ কৰি বা তাপ ধাৰণ কৰি পেলাই কি হয়? চাৰ্জ হয়। যেনেকৈ নেকি আমি মোবাইল চাৰ্জ দিওঁ, ঠিক তেনেকৈ ই কি হ'ব? ই চাৰ্জ হ'ব। ই সূৰ্যৰ পোহৰ ধাৰণ কৰি পেলাই, ই দিনত সূৰ্যৰ পোহৰ ধাৰণ কৰিব, আৰু ৰাতি কি কৰিব? ই প্ৰায় 12 ঘণ্টা ধৰি সময় ই উত্তাপ প্ৰদান কৰিব, বা যিজন মানুহ সেই বেঞ্চখনত ক'ব, সেই মানুহজনে কি কৰিব? ই তাপ প্ৰদান কৰিব। এই বেঞ্চখন চাৰ্জ হ'বৰ কাৰণে কোনো ধৰণৰ ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন নাই, কোনো ধৰণৰ ইন্ধনৰ প্ৰয়োজন নাই, মাত্ৰ ইয়াক কি লাগিব? ইয়াক সূৰ্যৰ পোহৰ লাগিব। যেতিয়া নেকি সূৰ্যৰ পোহৰটো বেঞ্চত পৰিব, ই সূৰ্যৰ পোহৰটো ধাৰণ কৰিব, ধাৰণ কৰি পেলাই ই নিজে নিজে চাৰ্জ হ'ব। আৰু যিসকল নেকি গৃহহীন লোক আছে, যিসকল নেকি অঘৰী লোক আছে, যেতিয়া নেকি তেওঁলোকে তাত শুব, এই বেঞ্চখনে তেওঁলোকক প্ৰায় 12 ঘণ্টা ধৰি পেলাই তেওঁলোক কি দিব? দিব। 12 ঘণ্টা ধৰি তেওঁলোকক কি দিব? উত্তাপ প্ৰদান কৰিব। তাৰ উপৰিও এই বেঞ্চখনে কি প্ৰদান কৰিব? মৃদু পোহৰো প্ৰদান কৰিব। আৰু এনেদৰে উত্তাপ প্ৰদান কৰি পেলাই প্ৰায় হাজাৰ হাজাৰ মানুহ এই থেতুৱাই লগা জাৰৰ মৃত্যুৰ পৰা তেওঁলোকে ৰক্ষা পৰিব। এতিয়া ভাবক, এফালে ভাবক আমাৰ ভাৰতবৰ্ষৰ কথা, যিখন দেশত নেকি সাধাৰণ মানুহে সাধাৰণ পুষ্টিখিনি পাবলৈ সক্ষম নহয়, সেইখন দেশত কোনোবা এখন চৰকাৰে বা কোনোবা এটা ব্যৱস্থাই যে এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰিব, তাত আমাৰ সন্দেহ আছে। তাৰ উপৰি যিখন দেশত নেকি মানুহৰ চিভিক চেঞ্চ বোলা কোনো বস্তুৱেই নাই, সেইখন দেশত এনেকুৱা এটা যে ব্যৱস্থা বৰ্তি থাকিব, তাত আমাৰ সন্দেহ আছে। ধন্যবাদ।